ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে প্ৰথমতে আজি পবিত্ৰ ঈদৰ দিনা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে ঈদ মোবাৰক। আৰু আমি নমাজ পঢ়ি পাই আহিলোঁ, কাৰণ নমাজ পঢ়াৰ আগতে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু টাইম নহ'ল। নমাজ যিহেতুকে ৰাতিপুৱাতেই পঢ়া যায় 8টামানৰ বজাতে, গতিকে টাইমো নহয় আৰু মোৰ মোবাইল চাৰ্জো নাছিল। যিহেতুকে আমাৰ ইয়াত লাইনৰ মানে অলপ টাইম থাকিব, অলপ টাইম নাথাকে, এনেকুৱা ধৰণৰ। বুলি বৰষুণ দিলেই গাইজ, মই এতিয়া ভিডিঅ'টো স্কিপ কৰি দিওঁ, অলপ দেৰিকৈ লগ পাম, কাৰণ নহ'লে মোৰ মোবাইলটো ৱাটাৰ প্ৰুফ নহয়, নহ'লে যাব আৰু মোৰ মোবাইল। এতিয়া অলপ বৰষুণ কমি আৰু নৰ্মেল কাপোৰ পিন্ধি ওলাই আহিলোঁ, অলপ লগৰবোৰৰ লগত কথা পাতোঁ, অলপমান টাইম পাছ কৰোঁ সিহঁতৰ লগত। আৰু ইমান বৰষুণ দি থকাৰ বাবে আজি ভাল লগা নাই, 2-3 মিনিট ধৰি বৰষুণে দি আছে বাৰু আমাৰ ইয়াত। আৰু ৰাস্তা একদম বেয়া হৈ গৈছে, ক'বলৈ উপায় নাই। আপোনালোকক দশম বাদোঁ দেখা পাব। আৰু এতিয়া যাওঁ বাৰু, আজি ভিডিঅ'টো নাজানো কি হ'ব, যি পাওঁ তাকে দেখাই যাম আৰু গাইজ। দিয়ক আৰু লগ পাই আছোঁ। লাহে ৰাস্তা বাচি দেই আৰু আৰম্ভণিহে আপোনালোকে দেখা পাইছে, আৰু দেখা পাব আছে বলক, আৰু আছে আহিছে ৰাস্তাৰ নমুনা আৰম্ভ হৈছে দিয়ক। আৰু এই ৰাস্তাটো হাজো সমষ্টিৰ অন্তৰ্গত হেলাচে গাঁও। এই গাঁওখন বাৰু হেলাচে গাঁওখন এতিয়া ৰঙিয়া সমষ্টিৰ অন্তৰ্গত হ'ল, সমষ্টি পূৰ্ণ নিৰ্যাতনৰ ফলত। গাইজ দেখছেনে ফ্ৰীফায়াৰত ধৰিলেই চালাই দে ভাই, অলপমান খেল লওঁ, মই খেলি আছোঁ। মই অলপমান কেনেকুৱা আমাৰ ভালে ভাই। গাইজ আৰম্ভ হৈছে দিয়ক ৰাস্তাৰ নমুনা। আৰু এইটো ৰাস্তাতে আমাৰ গাঁৱৰ সকলো মানুহে অহা যোৱা কৰে, আৰু এয়াই আমাৰ গাঁৱৰ ৰাস্তাৰ নমুনা। আমাৰ দুখ লাগে যেতিয়া ডাঙৰ নেতাসকলে ডাঙৰ লেকচাৰ মাৰে যে অসমৰ চুকে কোণে উন্নয়ন হৈছে। এয়াই নেকি আপোনালোকৰ উন্নয়ন? এয়াই নেকি উন্নয়ন? এয়াই উন্নয়নৰ নমুনা আপোনালোকৰ? আৰু চাওক ৰাস্তাত আপোনালোকৰ ত্ৰিপল ধুই আছে, এয়া পথৰ নেকি? ৰাস্তাত ত্ৰিপল ধুব পৰা অৱস্থা এতিয়া কেনেকুৱা হ'ব গাইজ? এনেকুৱা হৈছে যে উপায় নাই আৰু সৰুৰ পৰাই দেখি আহিছোঁ এনেকুৱাই অৱস্থা। আৰু আমাৰ গাঁৱৰ সাধাৰণ মানুহে ইমান নাজানে ক'ত কি কৰিব লাগিব, ক'ত কি কৰিব নালাগে। আমাৰ গাঁৱত কিছুমান থাৰ্ড পাৰ্টি জন্মিছে, আৰু থাৰ্ড পাৰ্টিয়ে দালালৰ সৃষ্টি কৰিছে। আৰু যিবোৰ বিষয় থাকে আমাৰ চৰকাৰৰ, তেওঁলোকে কি এইবোৰ চোৱা চিতা কাম নহয় নেকি? নে তেওঁলোকে টকাত মেনেজ হয়? এনেকৈতো আমি চাই থাকিব নোৱাৰোঁ। এনেকৈ আমি সদায় দৃশ্য কি বহি চাই থাকিম নেকি? তেওঁলোকে দুৰ্নীতি কৰি থাকিব, আমি কি বহি চাই থাকিম? এখন কি নাটক হ'ব নেকি? এখন নাটকটো হ'ব নোৱাৰে এখন। গতিকে আমি ইয়াৰ বিৰুদ্ধে মাত মতাৰ সময় আহি পৰিছে গাই। আচ্ছা ছাগলী মাংস চলি যাব আজি গাঁৱতে বাৰু দোকান এখন কিবা কিনো খোৱা বস্তু দোকানকেইটা আছে। আৰু আমাৰ এতিয়া আছে ফ্ৰেণ্ডত কথা পাতি আছে। ইয়াৰ কি ধৰা ছিংগল মানুহ দুখ বহুত দুখ। ৰাইজৰ ভাগৰ মাংস থকা এইবোৰ নিব আহিছে, আমাৰ আলোচনা আহিছে আৰু বহুত আহিছোঁ ইয়াত ৰেষ্ট ল'বলৈ। ফালে পথাৰ পানী হৈছে, আপোনাক দেখা পাইছে। বানপানী নহ'লে ৰক্ষা অলপ বেলেগ যি নহওক। আৰু আছে চানা, আপোনাক দেখাইছোঁ প্ৰথমতে মোবাইল টেপি আছে। বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, আৰু স্মৰণতে আৰু ভিডিঅ' কথা নহৰিছোঁ। বহুত টোপনি আছে, ঘৰতে টোপনি মাৰোঁ বাই। আৰু নতুন ভিডিঅ' দিম দে গাইজ, বনাম আৰু।